গাঁঠিৰ পৰা নখফালে বাজ্য হৈ যাওঁ যদি বাজ নহয় মহাদেৱৰ ত্ৰিশূলত ভস্ম যদি ভাল নহয় মহাদেৱৰ জাৰু জাৰু উৰি গল শগুনি পৰি গল পাখি 64 বিষ তাতে গল খালি খালি হিৰণী চিৰণী মিৰণী ধীৰণী বিষ তেখনে বিষ ওপৰত উঠি গল মহাদেৱে ত্ৰিশূল পাৰি খেদি আইল কলৈ যাওঁ বিখালি তোৰ মনুষ্যৰ শৰীৰত নকৰো শুনি মহাদেৱে তেখনে ত্ৰিশূল বিখনে পৰিবে লাগিলা বাজ্য হৈ যদি বাজন মহাদেৱ ত্ৰিশূলত পৰি ভস্ম আকৌ হোৱাই নাই আকৌ এবাৰ যাওক আকৌ এবাৰ যাইলে নহব নহয় তিনিবাৰ যাইবলৈ নাই হোৱা মোবাইল নানোতে এবাৰ আকৌ এবাৰ যা শ্ৰী কৃষ্ণায়ে নমো ধনন্তৰীয়ে নমো বিমানৰ হাতৰ বিষ জাৰু 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 বিষ জাৰু উৰি গল শগুনি পৰি গল পাখি 64 বিষ তাতে গল উটি ইখালি বিখালি হিৰণী পিৰণী মিৰণী হিৰণী বিষৰ নাম ধৰো বিষৰ নাম কি বিষ থাকে সেইটো কওক ন বিষৰ বহুত নাম আছেতো 64 বিষ আকৌ তাকে 64 বিষৰ নাম আছে নাম খিনি ক হিৰণী পিৰণী কি কিৰণী এয়া আকৌ মূৰৰো নাম আছে ন চিলনী মূৰ কিবা মূৰ না কি মূৰ হা প্ৰশ্ন সুধি থাকিলেতো কি মূৰ কি থাকে আছে ধেই চিলনী মূৰ বাঘ মূৰ কিবা কিবি ধেৰ থাকে বোলে ঘোঁৰাকুন্দিয়া মূৰ যদি ভাল নহয় মহাদেৱ ত্ৰিশূলত পৰি ভস্ম ভাল হ'ব দে পাই ভাল পাইছে নে আগতকৈ অকমান কমিছে এনেই কৈ দিয়ে বোলে এনেই নকয়নো কি লগে লগে ভাল হয় নেকি নহয় এতিয়া উপায়ো নাই বেয়া পাব মই কেইবাজনো যাইছো নহয় এতিয়া পুৰা মালিচ কৰি এনেকে যাইছো তেতিয়াতো মালিচ কৰিলে অকমান ভাল লাগে এইটো আমাৰ হেৰিক যাইছো কুন্দিলা খুৰীক যাইছো তাৰপিছত তাৰ জীয়েকজনীক যাইছো আকৌ পূৰ্ণিমাকো যাইছো অকমান লগাই দিয়ক নহয় টানি থাকিলে মালিচ কৰি দিয়া নিচিনা হয় যে ভাল পায় আকৌ ভাল লাগে ছোৱালীবিলাক কিমান যাওঁ আমাৰ বুদ্ধিও যায় জানেও যায় টংকৰ পুথি দুখন আছিলে এখন সবলা একেবাৰে ডাঙৰ এখন সেইখন লগা পহুবোৰ যাইবোৰলে ৰধুমধে নাযায় আকৌ চাকি বন্তি লৈ ধূপধূনা জ্বলাই যাইবোৰ ডাঙৰ সেইখন মোৰ কিতাপ এখনে মেজা বৌজা নিলে আকৌ এখন বিশাল সেইখন